হেল্ল' নমস্কাৰ সকলোকে। আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত দেখুৱাব লৈছোঁ মইনো মাংসৰ চুপ কেনেকৈ বনাইছিলোঁ সেয়া দেখুৱাব লৈছোঁ। আৰু মই কি সামগ্ৰী লৈছিলোঁ সেয়া এখন কাঁহীত ধুনীয়াকৈ লৈ লৈছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া মই লৈছোঁ মাংস, নহৰু, ধনিয়া, গাজৰ, পিঁয়াজ পাত আৰু পিঁয়াজ, জলকীয়া, আদা, ব্ৰকলি, গুটি জালুক আৰু লং। সকলোৰে বনোৱা পদ্ধতি বেলেগ ধৰণৰ আৰু মই এই ধৰণে বনাম বুলি এইখিনি সামগ্ৰী লৈছোঁ। এতিয়া মই কুকাৰত বনাম। কুকাৰ গৰম কৰি তাত তেল দিলোঁ। তেল দি পিনে নহৰু, পিঁয়াজ, তেজপাত আৰু গুটি জালুক, লং এইখিনি চব একেলগতে দিলোঁ। ভিডিঅ'টো দীঘলীয়া হ'ব বুলি মই এইখিনি আপোনালোকক নেদেখালোঁ। পিঁয়াজখিনিও লগতে দিলোঁ। এতিয়া ইয়াত দিম গাজৰ আৰু কাটি থোৱা ব্ৰকলিখিনি দিম। লগতে অলপ সময় ফ্ৰাই কৰিম গোটেইখিনি সামগ্ৰী। এতিয়া ইয়াত দিম পিঁয়াজৰ পাতখিনি, তাৰপিছত মাংস দিম। অলপ সময় ভালদৰে লৰাম আৰু নিমখো দিব লাগিব। লগতে নিমখো দিম। এয়া নিমখ দিছোঁ। মাংসখিনি দিয়াৰ পিছত আমি ভালদৰে ফ্ৰাই কৰিব লাগিব গোটেইখিনি একেলগত। আৰু ফ্ৰাই কৰাৰ পিছত আমি পানী দিব পাৰিম। পানীখিনি অলপ সৰহকৈ দিব লাগিব কাৰণ যিহেতু আমি মাংসৰ চুপ খাম আৰু ভালদৰে সিজিবও লাগিব। এইখিনিতে পানী দিব পৰা হৈছে। মই এতিয়া ইয়াত পানী দিম। পানীখিনি আন্দাজমতে দি কুকাৰৰ ঢাকনখন লগাই আমি 6-7টামান চিটি দিব লাগিব। তাৰপিছত মাংসখিনি আকৌ গোটা আছিলে নহয়, সেইখিনি উলিয়াই সৰু সৰু কৰিব লাগিব। এইদৰে সৰু সৰু কৰাৰ পিছত আকৌ এইখিনি জোলৰ লগত মানে গোটেইখিনি মিক্স কৰি অলপ সময় সিজাব লাগিব। এয়া এইখিনি উতলি আছে। উতলি থকা জোলখিনিত মই সৰু সৰু কাটি ৰখা মাংসখিনি দিছোঁ আৰু এইখিনি ৰেডি হ'ল। এতিয়া অলপ সময় উতলাৰ পিছতে খাব পাৰি আৰু কাৰণ আগত কুকাৰতে ভালদৰে সিজিলে। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাই চাব পাৰে আৰু বহুত টেষ্টি হৈছিলে। খাবলৈ ভাল লাগিছিলে চুপটো। তাৰপৰা মাংসখিনিও খাব পাৰি ধুনীয়াকৈ। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল।